এতিয়া মই ৰাতিপুৱা চাহকাপ খাই আছোঁ আৰু ৰাতিপুৱা গাখীৰ চাহকাপ নাখালে মোৰ দিনটোলৈ কিবা মাথা চাথা বিষাই যায়গৈ ৰাতিপুৱা, সেইটো কাৰণে মই গাখীৰ চাহ একাপ খাওঁৱেই। আৰু এতিয়া মই ভাবি আছোঁ যে আজিৰ দিনটো কি কৰা হ'ব কি নহ'ব। ভাবিছোঁ আজি মই চুলিত কিবা এটা লগাম, যিহেতু বহুত দিন মই চুলিত একো লগোৱাই নাই, তো এলাহতে থাকি যায়, সেইটো কাৰণে ভাবিছোঁ আজি মই চুলিত কিবা এটা লগাম। আজি মই কি লগাম বুলি ভাবিছোঁ গম পাই? আজি মই ভাবিছোঁ যে মই আজি জবা ফুলৰ পাত লগাম। সেইটো কাৰণে ভণ্টি আৰু মই গৈ আছোঁ জবা ফুলৰ পাত ছিঙিবৰ কাৰণে। তো ইমান ৰ'দ দিছে নহয়, ওলাবলৈকে নোৱাৰি একদম ৰ'দত। তথাপিও পাতকেইটা ছিঙি লওঁ, যিহেতু আজি ঘৰতে থাকিম, লগাম বুলি ভাবিছোঁ যেতিয়া লগামেই। মই নিজেতো লগামেই আৰু আপোনালোককো দেখাম মই কেনেদৰে লগাওঁ। আজি দুটা বেলেগ বস্তু দি লগাওঁ। আগতে মই জবা ফুলৰ পাত লগাওঁ আৰু জবা ফুলো লগাওঁ, কিন্তু মই আজি জবা ফুল আৰু জবা ফুলৰ পাতৰ আৰু দুটা বস্তু কি লগাওঁ তাৰ লগত আপোনালোকে চাই থাকক। আৰু মই এতিয়া জল্দি ফুল আৰু পাত ছিঙি লৈছোঁ, যিহেতু ইমান ৰ'দ দিছে, বেছি দেৰি ৰৈ থাকিব নোৱাৰি ৰ'দত। কিন্তু কেনেকৈ যায় কি কৰে সেইটো আপোনালোকক মই দেখুৱাই থাকিম। আজি মই দিনটোত কি কৰোঁ কি নকৰোঁ, তো সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া মই পাতখিনি ছিঙি হ'বই আৰু জল্দি ছিঙি লৈছোঁ। এইফালে আমাৰ ভাগিনটো চাওকচোন, সি আগে নেহা কি ল'লা? কি লৈছা? চা আৰু এয়া মই জবা ফুল আৰু জবা ফুলৰ পাতখিনি ছিঙি আনিলোঁ আৰু এতিয়া মই এইখিনি ভালদৰে ধুই ল'ম, যাতে যিখিনি বালি চালি যাতে লাগি নাথাকে, সেইটো কাৰণে মই ভালদৰে এইখিনি ধুই লওঁ। তাৰপাছত দেখাই আছোঁ আপোনালোকক। এয়া আজি মই লগাম চুলিত জবা ফুলৰ পাত আৰু জবা ফুলৰ পাত আৰু ফুল। আপোনালোকে সকলোৱে জানেই চাগে জবা ফুল আমাৰ চুলিৰ কাৰণে হওক বা আমাৰ ছালৰ কাৰণে হওক কিমান উপকাৰী, সেইটো আপুনি সকলোৱে জানেই। তথাপিও আজি মই জবা ফুল আৰু পাত চুলিত কেনেদৰে ব্যৱহাৰ কৰোঁ আপোনালোকক দেখাম। তো আপোনালোকে চাওক, বহুদিন মই চুলিত একো তেনেকৈ লগোৱা হোৱাই নাই, এলাহতে থাকি যায়, কিবা লগাম বুলি ভাবোঁ তথাপিতো থাকি যায়। তো সেইটো কাৰণে ভাবিলোঁ আজি মই চুলিত অকণমান কিবা লগাওঁ আৰু আপোনালোককো দেখাওঁ মই কেনেকৈ লগাওঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মই ইয়াতে জবা ফুল আৰু পাত দুয়োটাই ব্যৱহাৰ কৰিম, তো সেইটোৱে। আৰু ইয়াৰ লগত কিনো দিওঁ মই আপোনালোকে চাওক। এয়া মোৰ দেউতাই কিবা এটা ক'ব আপোনালোকক। আপোনালোকে সকলোৱে মোৰ ছোৱালীৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনি মই ভালদৰে অলপ টাইম ধুনীয়াকৈ ধুই ল'লোঁ, ধুই পেলাই এনেকৈ অকণমান ৰাখি দিলোঁ। তো এইখিনি ভালকৈ চাফাকৈও আপোনালোকে ধুই ল'ব ফাৰ্ষ্টে। আৰু এতিয়া মই মিক্সি বাতিত এইখিনি ধুনীয়াকৈ পিচি ল'ম। তো আপোনালোকে চাব, ফুলটো যিটো মানে ঠাৰি, এই ঠাৰিটো আপোনালোকে নিদিব, ঠাৰিটো আঁতৰাই দিব, এনেকৈ ঠাৰিটো আঁতৰাই দিব। মই ফুল আপোনালোকৰ 7পামান ফুল লৈছোঁ। ফাৰ্ষ্টে মই ফুলখিনি পিচি ল'ম। হৈ গৈছে। এতিয়া মই এইখিনি ভালদৰে এই বাতিটোত উলিয়াই ল'ম। পানী কিন্তু অকণমান ইয়াত দিব লাগে। তো তেতিয়া ইয়াতে যেতিয়া আমি পেষ্টটো মানে মিক্সিত দিম, মানে গুড়ি হ'বৰ কাৰণে যেতিয়া মিক্সিত আমি দি ল'ম, তো যেতিয়া আমি পেষ্টটো পিচিম তেতিয়া ইয়াতে অকণমান মানে পানী দিব লাগে। পানীটো আমি এইটো কাৰণেই দিব লাগে, পানীটো দিলে কি হয়, যেতিয়া আমি পেষ্টটো কৰিছোঁ পেষ্টটো মানে ধুনীয়াকৈ পিচ খাই যায়। যদি মানে পানীটো নিদিওঁ তেতিয়া মানে আপোনাৰ পেষ্টটো পূৰা ডাঠ হয় আৰু মূৰত লগাবলৈও দিগদাৰ। সেইটো কাৰণে পানী অকণমান দিলে ধৰক পেষ্টটো এনেকুৱা হ'ব আৰু সেইটো কাৰণে মই পানী অকণমান দি পেলাই পিচ কৰোঁ। তো এইখিনিও মই পানী অকণমান দি ল'লোঁ, আপোনালোকে যিহেতু দেখিছে। আৰু মই এইখিনিও মিক্সি গ্ৰাইণ্ডাৰত মাৰি লৈছোঁ।
ইয়াতে মই এচামুচমান এল'ভেৰা জেলো দিম আৰু যদি আপোনালোকৰ ঘৰতে এল'ভেৰা গছ আছে তেনেহ'লে আপোনালোকে গছৰ পৰা এল'ভেৰা জেলটো উলিয়াই ল'ব। যিহেতু মোৰ ওচৰত নাই সেইটো কাৰণে বৰ্তমান মই এইটোৱে ব্যৱহাৰ কৰিছোঁ এল'ভেৰা জেল। দোকানৰ মাৰ্কেটত কিনিবলৈ পায়েই আজিকালি চব, তো সেইটো কাৰণে ইয়াৰে মই এচামুচমান ইয়াতে দি দিম। তো এয়া এচামুচ দি দিলোঁ আৰু এচামুচতকৈ বেছিয়ে পৰিলে, তো 1.5 চামুচমান ইয়াতে মই দি দিলোঁ। তো ইয়াত মই এতিয়া দি দিম এডোখৰ নেমু। তো হৈ গ'ল, এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লওঁ। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। গোটেইখিনি এতিয়া মই ইয়াতে ভালদৰে মিলাই ল'লোঁ আৰু এতিয়া মই এইখিনি চুলিত লগাই ল'ম, আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া মই ভালদৰে চুলিখিনি আঁচুৰি লৈছোঁ যাতে য'ত লাগি নাথাকে। য'ত লাগি থাকিলে চুলিবোৰ লগাবলৈ বহুত অসুবিধা হ'ব, সেইটো কাৰণে মই আঁচুৰি লৈছোঁ। এতিয়া এইখিনি মই ভালদৰে লগাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। যিহেতু মানে কেমেৰাত ধৰি পেলাই লগাবলৈ বহুত অসুবিধা হয়, সেইটো কাৰণে মই এইখিনি এতিয়া ভালদৰে লগাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আজি যিহেতু ইমান ৰ'দ আৰু বাহিৰত বহি লগাবলৈ একদম সাধ্য নাই, গতিকে ফেনৰ তলত আহি পেলাই আৰামত লগাই লোৱাটোৱে ভাল হ'ব, নহয় জানো? এইখিনি মই লগাই ল'লোঁ ভালদৰে আৰু লগাই মই ভাবোঁ থোপা এটা বান্ধি থৈছোঁ আৰু এনেকৈ শুকাবলৈ দিম। অলপমান দেৰি থৈ দিম, প্ৰায় 8 ঘণ্টামান সময় থৈ দিম। তো এনেকৈ থাকক, এতিয়া শুকাই লওক। এতিয়া মই খানাটো খাই লওঁ। আৰু এতিয়া বাজি গ'ল 10টা আৰু এতিয়া মই ৰুটি আৰু ভাজি খাবলৈ লৈছোঁ ৰাতিপুৱা খানাটো। তো খাই লওঁ, তাৰপিছত লগ। যিহেতু এতিয়া আমৰ বতৰ আৰু এতিয়া দুপৰীয়া হ'ল, গতিকে এতিয়া আম অকণমান খাওঁ বুলি ভাবিছোঁ। প্ৰায় 1.5 ঘণ্টা মানে মই এনেকৈ ৰাখি তাৰপৰা মূৰটো ধুই আহিছোঁ। এতিয়াও বৰ্তমান শুকোৱা নাই, শুকালে বাৰু আপোনালোকক মই দেখাম। তো ধুইতে বহুত ভাল লাগে, মূৰটো পুৰা ফ্ৰী লাগে। তো আপোনালোকে যদি লগোৱা নাই তেন্তে লগাব। প্ৰায়সকলে লগাইছে বাৰু, জানেই জবা ফুলৰ বিষয়ে বা জবা ফুল লগালে কি হয় কি নহয়, তথাপিতো এবাৰ লগাই চাবচোন, বহুত ভাল হয় যিসকলে লগোৱা নাই। তো মোৰ চুলিখিনি ভালদৰে শুকাই লওক, তাৰপিছত মই আপোনালোকক ৰিজাল্টটো দেখাম। মই এতিয়া চুলিখিনি ধুই শুকাই গ'ল মোৰ, শুকালে আৰু 20% আছে চাগে শুকাবলৈ। আৰু এয়া মই শুকাই আহি যোৱাৰ পিছত দেখিছোঁ চুলিখিনি ভাল দেখিছেনে ক'বচোন। মই বহুত ভাল দেখিছোঁ, কাৰণ আগতে মই যেতিয়া দিছিলোঁ জবা ফুলৰ পাত দি দিছিলোঁ আৰু এইবাৰ মই নেমু আৰু এল'ভেৰা জেল দি দিছোঁ। আৰু আপোনালোকে যিসকলে ট্ৰাই কৰা নাই সেইখিনি ট্ৰাই কৰিব পাৰে, খুব ভালে। চুলিখিনি বহুত মানে ছফ্ট লাগে আৰু বহুত শ্বাইনিং হোৱাৰ নিচিনা লাগে। কেমেৰাত হয়তো আপোনালোকে ভালদৰে কেমেৰাই ভালদৰে ফ'কাছ নকৰিব পাৰে, তো সেইটো কাৰণে মই নিজৰ ফালৰ পৰা কৈছোঁ বহুত ভাল লাগিছে। মোৰ আজি মূৰটো বহুত ফ্ৰী লাগিছে, সেইটো কাৰণে আপোনালোককো মই ৰিভিউটো দিলোঁ। এতিয়া দুপৰীয়া 2টামানে বাজিলে আৰু এতিয়া ভাত খাবলৈ লৈছোঁ। আৰু ভাতৰ লগত আজি কি আছে মোৰ স্পেচিয়েল। আজি মোৰ স্পেচিয়েল খানা এয়া পানীঢলা ভাত। তো ইয়াতে নিমখ তেল দি লৈছোঁ আৰু এয়া নেমু, পিঁয়াজ, তাৰপৰা এইফালে আছে আপোনাৰ পুৰা আলুগুটি পিটিকা, মোৰ বহুত স্পেচিয়েল। আৰু এয়া আছে বুটৰ গুড়ি, পিঁয়াজ দি পেলাই পিটিকা কৰিছে। গতিকে মই এতিয়া ভাতটো খাই লওঁ। এতিয়া
খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। এতিয়া আবেলি সময় হৈ গ'ল আৰু এতিয়া মই আহিছোঁ জেঠাইহঁতৰ ঘৰলৈ। আমাৰ জেঠাইহঁতৰ ঘৰটো কাষতেই হয়, তো ভাবিলোঁ জেঠাইহঁতৰ ঘৰৰ পৰা আহোঁগৈ এপাক। আৰু এইফালে আমাৰ ভণ্টি, আৰু এতিয়া আমি দুইজনী বহি আছোঁ। এয়া আমি এতিয়া পেহীহঁতৰ ঘৰলৈ আহিছোঁ আৰু ইয়াতে এতিয়া বহি আছোঁ। আপোনালোকক মই দেখাই আছোঁ। কমেণ্ট কোনো নকৰিম। এইফালে আমাৰ মাইনী বাই ধুনীয়াকৈ ফুল লগাইছে টাবত, কিন্তু ৰ'দৰ টাবত অকণ মূৰ হৈ গৈছে। নাই বাৰু, এয়া ইমান ধুনীয়া লাগিছে ন ফুলজোপা। আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। আৰু চাওকচোন আমাৰ ওচৰৰ পৰিৱেশটো কিমান ধুনীয়া লাগিছে ন আবেলি সময়ত। এইবাৰ জেঠাইৰ প্ৰথম হাত, যিহেতু এতিয়া হাত লাগি আছে আৰু জেঠাই প্ৰথম হাত কৰিছে, তো সেইটো কাৰণে আমাক জেঠাই আজি মাতিছিল আৰু আজি আহিলোঁ। তো সেয়াই এতিয়া বহি আছোঁ। আৰু চাওকচোন ড্ৰয়িং ৰুমটো ইমান ধুনীয়াকৈ সজাইছে। চোফাখন কিন্তু মোৰ বহুত ভাল লাগিছে আৰু ধুনীয়াকৈও সজাইছে বাৰু। এইফালে দিলেহি আমাক প্ৰসাদ, তো এয়া আমি খাই লওঁ। এয়া আমি প্ৰসাদ খাই লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। জনাব আপোনালোকে মোৰ ভিডিঅ'টো আজি কেনেকুৱা হ'ল আৰু আপোনালোকে চাই কেনেকুৱা পালে। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আৰু আজিলৈ বাই বাই।